বন্ধুসকল, আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইটামান সাধৰ। তেনেহ'লে বলক দেৰি নকৰি সাধৰকেইটা কি কি চাওঁ। আজিৰ 1 নম্বৰ সাধৰ, সেইটো কি হয় যিয়ে এটা মানুহক দুটা বনাই দিব পাৰে। বন্ধুসকল, যদি আপোনালোকে উত্তৰটো জানে আমাক এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধুসকল, উত্তৰটো হ'ল আইনা বা গ্লাছ। বন্ধুসকল, আমাৰ 2 নম্বৰ সাধৰটো হ'ল, আপুনি জানেনে সেইটো কি বস্তু যোনটো চোৰেতো দেখা পায় কিন্তু চোৰ কৰিব নোৱাৰে। বন্ধুসকল, যদি আপুনি উত্তৰটো জানে আপুনি এতিয়াই কমেণ্ট কৰি জনাব। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে শিক্ষা বা জ্ঞান, যোনটো আপুনি অৰ্জন কৰিছে এইটো কোনেও চুৰি কৰিব নোৱাৰে। বন্ধুসকল, আমাৰ আজিৰ 3 নম্বৰ সাধৰ, এনেকুৱা কি বস্তু আছে যোনটো সদায় ওপৰলৈ যায় কিন্তু কেতিয়াও তললৈ নাহে। বন্ধুসকল, যদি ইয়াৰ উত্তৰটো জানে আপোনালোকে নিশ্চয় কমেণ্ট কৰি এতিয়াই জনাব। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে বয়স, যোনটো সদায় ওপৰলৈ যায় কেতিয়াও তললৈ নাহে। তেনেহ'লে বলক আমাৰ 4 নম্বৰ সাধৰটো চাওঁ। আমাৰ আজি 4 নম্বৰ সাধৰটো হ'ল, এনেকুৱা কি বস্তু আছে যি বাহিৰত ফ্ৰী কিন্তু হস্পিটেলত নহয়। বন্ধুসকল, যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে নিশ্চয় এতিয়াই কমেণ্ট কৰি জনাব। বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ল অক্সিজেন, যি বাহিৰত ফ্ৰী কিন্তু হস্পিটেলত গ'লে আপুনি পে' কৰিব লাগিব। আজিৰ আমাৰ 5 নম্বৰ সাধৰটো হ'ল, ভু ভু কৰে কিন্তু ভুমুৰা নহয়, লগুণ পিন্ধে কিন্তু বামুণ নহয়। কওকচোন সেইটো কি? বন্ধুসকল, যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে নিশ্চয় এতিয়াই কমেণ্ট কৰি জনাব। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে যঁতৰ। আপোনালোকে উত্তৰটো উলিয়াব পাৰিছিলেনে? নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধুসকল, আজিৰ আমাৰ 6 নম্বৰ আৰু শেষৰ সাধৰটো হ'ল, জোনুক জোনুক বাজে জোনাক নহয়, মাছ ধৰিব পাৰে কিন্তু মানুহ নহয়। কওকচোন সেইটো কি? বন্ধুসকল, ইয়াৰ উত্তৰটো আপোনালোকে জানিলে নিশ্চয় এতিয়াই কমেণ্ট কৰি জনাব। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে জাল। আপোনালোকে বিচাৰি পাইছিলনে? যদি বিচাৰি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে। বন্ধুসকল, এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। নমস্কাৰ।